हेलो गाइज गुड मर्निंग मैं यूट्यूब चैनल नाइनमणि ब्लग तुला आपलोक सकलोके स्वागत जानाइছোঁ आशा কৰিছোঁ আপোনালোক সকলো ভালে কুশলে আছে আৰু ময়ো ভালে কুশলে আছোঁ। এতিয়া ৰাতিপুৱা চাহ একাপ বনাই ধুনীয়াকৈ খাই কৰি লৈছোঁ। তাৰ পাছতে ৰুটি পানী বনাই পংকজক খুৱাই স্কুললৈ পঠিয়াই ল'লোঁ। এতিয়া আকৌ ওলাইছোঁ ধুনীয়াকৈ ষ্টাইল কৰি তৈয়াৰ হৈ নেহাক স্কুলত থৈ আহোঁগৈ। এয়া দেখিছেই নহয়, নেহা ওলাই মেলি তৈয়াৰ হৈ আছে। এতিয়া তাইক লৈ যাওঁ, লৈ গৈ স্কুলত থৈ আহোঁগৈ। এতিয়া স্কুলৰ পৰা আহিলৈ আৰু গাত তত নাই। এয়া দেখিছেই নহয়, বিচনা ঢাৰি ৰাতিপুৱা পৰাই নাছিলোঁ। এতিয়া তাইক থৈ কৰি আহিলৈ এয়া বিচনা পত্ৰ পাৰি কৰি লওঁ, কাপোৰবিলাক চিজিল ফজাল কৰি লৈছোঁ। আৰু এয়া দুখন বিচনা এনেকৈ জইন কৰি দিছোঁ, কাৰণ আমাৰ এয়া ডাঙৰ বিচনা নাই। এখন কাঠৰ বিচনা আৰু এখন এনেকৈ ফল্ডিং এনেকৈ তৈয়াৰ কৰি লৈছোঁ, দুইখন এনেকৈ জইন কৰি। এতিয়া কম্বল চম্বল সোপা এয়া ভালদৰে এনেকৈ জাপি কুচি ৰাখি দিওঁ। ইয়াত আমি এইবিলাক বস্তু বেহেনি এনেকৈ কিনা নাই, কাৰণ আমি ইয়াৰ পৰা লৈ যাব নোৱাৰোঁ। লোকৰ ঘৰত আছোঁ যেতিয়া ইমানবোৰ বস্তু কি কৰিবলৈ, সেইকাৰণে একো বস্তু আমি নাই কিনা। তথাপিও শুবলৈ কাৰণে বিচনা একেবাৰে নোহোৱা নহয়, তিনিখন বিচনা আছে, এখন বেড আছে আৰু ইয়াত দুখন বিচনা ইয়াত এনেকৈ পাৰি থৈ দিছোঁ। এইখন বিচনাতে আমি তিনিটা শুওঁ, পংকজ, নেহা আৰু মই, আমি তিনিওটাই ইয়াতে শুওঁ। কেতিয়াবা পাপাক আহিলে তেতিয়া বেলেগ ৰুমত শুৱে। সেয়া দেখিছে, বটলত পানী খাই লৈ বটল ইয়াতে পেলাই থৈ গুচি গ'ল। ৰাতিপুৱা খোৱা বোৱা উঠি লৈ সিহঁতক থৈ কৰি আহি গাত তত নাই, জানিছেনে। এতিয়া বিচনাৰ কাপোৰ কানিবোৰ ঠিক ঠাক কৰি ল'লোঁ। এতিয়া ঝাৰুটো লৈ আনিছোঁ, ঝাৰু মাৰি লওঁ আগতে দুইটা ৰুমতে। দুটাহে ৰুম আৰু ইফালে এটা সিফালে এটা, বেছি ইয়াত ৰুমো নাই। এয়া কি কৰিব আৰু, মাইকী মানুহৰ জীৱনত কামৰ কোনো গিনতিয়েই নাই। ইটোৰ পিছত সিটো, সিটোৰ পিছত সিটো কাম ওলায়েই থাকে। এইটো ৰুম ঝাৰু লগাই কৰি হৈ গ'ল। এতিয়া লাইটটো বন্ধ কৰি দিওঁ, বন্ধ কৰি লৈ আকৌ ইটো ৰুমলৈ যাওঁ। এয়া দেখিছে, ৰাতিপুৱা শোৱাৰ পৰা উঠি স্কুললৈ ওলাই কৰি সিহঁত দুইটা গুচি যায়। কাপোৰ কানিবোৰ এনেকৈ বিচনাতে এনেকৈ খেচি মেচি থৈ দিছে। এতিয়া মই ধুনীয়াকৈ জাপি কুচি ৰাখি দিছোঁ। এতিয়া এই চুনিখন লৈছোঁ, চুনিখনৰ সৈতে এনেকৈ কোবাই দিছোঁ। তাৰপাছত এতিয়া ঝাৰু লগাই দিওঁ এইটো ৰুমটো ঝাৰু লগাই কৰি লৈ। এই বিচনাখন এনেই খালী থাকে, ইয়াত কোনোৱে নুশুৱে। কেতিয়াবা পাপাক আহিলে তেতিয়া শুৱে। এতিয়া 9টাও বজা নাই, কিমান ৰ'দ আহিল দেখিছেনে বাৰু। এই ৰ'দৰ পৰা মানে শান্তি নাই আৰু, একো কাম কৰিবলৈ মন নাযায় এই ৰ'দৰ কাৰণে। এয়া ধুনীয়াকৈ একদম দুইটা ৰুম ঝাৰু লগাই হৈ গ'ল। এতিয়া মই এয়া জাবৰিখিনি পলিথিনটোত ভৰাই থৈ দিওঁ। এতিয়া আকৌ ষ্টাৰ্ট কৰোঁ। ৰাতিপুৱা খাই কৰি থৈ যোৱা বাচন বৰ্তনখিনি ধুনীয়াকৈ ধুই কৰি চাফা কৰি লওঁ। তাৰপাছত আকৌ কাপোৰ এসোপা আছে, কাপোৰখিনি চাৰ্ফত দালি ধুনীয়াকৈ ৰাখি দিওঁ, আবেলি সময় ধুই দিম। আমাৰ মাইকী মানুহবোৰক ভগৱানে তললৈ কাম কৰিবলৈহে পঠিয়ালে। এতিয়া কাম কৰিলে মোৰ ভোক লাগিছে, কিবা এটা খাই লওঁ। ৰাতিপুৱাৰ পৰা একোৱেই খোৱা নাই। আগতে চাহ অকণমান আছে, চাহকণ গৰম কৰি লওঁ। তাৰপাছত এয়া ৰাতিয়ে চব্জি আছে, চব্জিকণ উলিয়াই লওঁ, উলিয়াই এটা ৰুটি লৈ লওঁ, ৰুটিটো সৈতে খাই লওঁগৈ আগতে। কাম যিমান কৰিলেও খোৱাটোতো মেইন ন, সেইকাৰণে আগতে খাই লওঁ। আৰু নাখালে জীয়াইটো নাথাকিম, সেইকাৰণে আগতে মই খাই লৈছোঁ। তাৰপাছত আকৌ কামত ষ্টাৰ্ট কৰিম আৰু। নেহাক আকৌ স্কুলৰ পৰা আনিব যোৱাৰ আগে আগে আকৌ ভাত পানী বনাই কৰি ৰেডি কৰি থৈ যাব লাগিব, তেতিয়া আহি পেলাই খাবলৈ পাৰিম। নহ'লেনো কোনে বনাই খুৱাব। আজিলৈ বাৰু ইয়াতে সামৰিলোঁ, আকৌ লগ পাম আন এটি ভিডিঅ'ত।